মস্তিতা বৰষুণ দিছে, গোটেই মানুহ ঘৰৰ ভিতৰত সোমাই আছে। আমি পুৰা মস্তিতা বাহিৰত বৰষুণত অকণো নিতিতাকে নাৱৰ ভিতৰত। সঁচাকৈ দেই, মোৰ যে একদম গুলি গুলচ নপৰিব লাগিছে। ঐ হানি সিং ঐ, এতিয়া যে এখনত উঠি একদম মস্তিছে ক'ৰবাত ফুৰিবলৈ যাবলৈ একদম মোৰ যে বেলেগ মন গৈছিলে। মনটো ভাই এতিয়া মোৰো মন গৈছে, কিন্তু যাবি ক'ত? এই এনেই অকণমান ওলাই যাওঁ বৈ, ফুৰি আহিমগৈ। নহ'লে হেৰি কৰোঁ, ঘৰত সুধোঁগৈ কিবা দোকান চোকান যাব লাগে নেকি। যদি দোকান চোকান যাবলগীয়া আছে তেতিয়া সেই দোকানৰ পৰা কিবা এটা এই বজাৰো কৰি আহিম, তাৰপিছত কিবা এটা খায়ো আহিম, নে কি কওঁ? বৈ তেতিয়াহ'লে পয়া সেইটোকে কৰোঁ। দে দে আৰু বৰষুণ দে, হাতী কান, ঘোঁৰা কান, আৰু যিমান জোৰছে পাৰ সিমান জোৰছে বৰষুণ আন। অকে অকে থুপ থাপ থাপ থুপ থাপ থুপ থাপ থাপ থুপ থাপ বেলেগ কিন্তু মস্তি বতৰ কৰিছে দেই। এইটো বতৰত মুঠতে খাও পিও পুৰা কাপোৰ লৈ মস্তিছে শুই থাকো। মন্দা তুমিও সোমাবা নেকি লেপৰ তলত? আহা দুইটা একেলগে সোমাই থাকো। মোৰ যে ইমান ঠাণ্ডা লগা নাই পাই লেপৰ তলত সোমাবলৈ। আৰু মই যে এনেকুৱা গেলা বতৰত বেলেগ বেয়া পাওঁ পাই। আনকি টিকা ফটা ৰ'দ দিলে ভাল পাওঁ, য'লে মন যায় তালৈকে যাব পাৰি। এতিয়া যিমানহে দম দমকৈ বৰষুণ দি আছে, গোটেই আগফাল পিছফাল ক'লৈকো যাব নোৱাৰি, গোটেই পানীয়ে পানী। এনেকুৱা গেলা বতৰ কৰিলে ভালহে আকৌ। আমাৰ নিচিনাই কপুলবোৰৰ কাৰণে ইটোৱে সিটোক অকণমান বেছিকৈ টাইম দিব পাৰি। ভগৱানী, এই দোকান চোকান কেনেবাকৈ যাবলগীয়া আছিলে নেকি বাৰু? এই দোকানলৈ যাওঁ। তহঁতি তাক মাৰ লাগে মাৰ লাগে, ইমান গেলা বতৰত মই দোকানলৈ যাওঁ। দোকানলৈ যাবলগীয়া বাৰু আছিলে, কিন্তু ইমান গেলা বতৰত কেনেকৈ দোকানলৈ যাবি হয়? ভগৱানী, দোকানলৈ আমাৰ নাওখন লৈ যাম আকৌ, আমাৰ নাওখন লৈ। নাও নিনিবি দেই, মাৰ খাবি আকৌ, কৈ দিছোঁ। পাজে কোনো শান্তি নাইকিয়া হৈছে দেই। ইমান গেলা বতৰত তেহেঁত দুটাক ক'লৈ যাব লাগে দেখিছানে বাৰু? এতিয়া কি কৰোঁ? আংকুলে নাওখন লৈ যাবলৈ হাক দিছে নহয়। একো নহয়, লৈ যাওঁ বৈ। মামাই যেতিয়া কাপোৰ লৈ শুই আছে, ইমান পিটিককৈ এনেও নুঠে। আৰু মামা উঠে মানে আমিতো ঘৰ পায়ে যামহি। বৈ তেতিয়াহ'লে মই ঠেলিছোঁ বাৰু, কিন্তু মই অকণো কথা নামাৰোঁ আকৌ, তই মাৰিব লাগিব। হ'ব তই এডোখৰ পৰা ঠেলি পুৰা উলিয়াই দে না, মাটিত একদম ভোজ খাই লাগি আছে। পয়া লগা নহ'লে এতিয়া এই পিয়াক্ষী ঘৰ ফালেকে যাওঁ নেকি? তাইক পুৰা বহি আছে, চাই আহোঁগৈ। তাইৰ ঘৰ ফালে নাযাওঁ। তাইৰ ঘৰ ফালে কেলৈ যাম আকৌ? তাই মোৰ নহয়তো, তোৰহে গাৰ্লফ্ৰেণ্ড। একো নহয়, বৈ নাযাওঁ, ভাল লাগিব। বাৰু বৈ তেতিয়াহ'লে। মইতো বহি যোৱা মানুহে, বঠা তইহে মাৰিবি। কিনো যাদু কৰিলা, মিচিকি হাঁহি মাৰি মন ভুলালা। তুমি প্ৰেম জগালা। এই হানি সিঙৰ গাত কিন্তু একেবাৰে তাকত নথকা নহয় দে, অলপমান হ'লেও তাৰ তাকত আছে। কিয়নো সি নাওখন অকলে পূৰা বঠা মাৰি মাৰি লৈ গৈছে। মই যে অকলে নোৱাৰোঁ দেই। এতিয়া পিয়াক্ষী ঘৰত আছে নাই? থাকিব, কিয় নাথাকিব? ইমান বৰষুণত ঘৰত নাথাকি আকৌ ক'ত যাব? সেইটো হয়, ইমান বৰষুণত ভাই ঘৰৰ পৰা ওলাই ক'তো যাব নোৱাৰে। পিয়াক্ষী, বোলো ঘৰত আছানে? আছা যদি অকণমান বাহিৰলৈ ওলাই আহাচোন। কোনোবাই মোক মাতিছেচোন। কোনে মাতিছেনো? ইমান দবা পিটা বৰষুণতনো কোন আহিছে হয় আমাৰ ঘৰলৈ? তোমালোকৰ নাও
নাই BMW কাৰ আছে KTM বাইক আছে এতিয়া আকৌ ধৰা এনেকুৱা গেলা বতৰ একদম পুৰা বানপানী হৈ গ'লে হাজাৰে আকৌ ঘৰত তোমাৰ ধৰা KTM বাইক থাকক BMW কাৰ থাকক কাম নাই নহয় সেইকাৰণে এনেকুৱা গেলা বতৰত একদম বানপানী হ'লে চলাবলৈ নহ'লে একদম তাৰমানে আমি এখন নাও বনাই লৈছোঁ নহ'লেতো ঘৰৰ পৰা ওলাবই নোৱাৰিম এতিয়া দেখিছা নাই চব মানুহ একদম ভিতৰত কুস্তি মাৰি শুই আছে ভিতৰত সোমাই আছে আমি কেনেকৈ একদম ঘূৰি ফুৰিছোঁ পুৰা মস্তিছে মোক অকণমান তোমালোকৰ নাৱত উঠাই ফুৰাবা হোৱাই নট উঠাহি তোমাক জানো বুলি মাতিবলৈ মন গৈছে মোৰ তোমাক চুমা এটা দিবলৈ মোৰ মন গৈছে অ' পিয়াক্ষী ভাত খালা নাই খালো তুমি খালা খালোঁ আমি কেতিয়াবাই খালোঁ ব'লা পিয়াক্ষী আজি তোমাক আমাৰ নাৱত উঠাই পুৰা ফুৰাম পুৰা মজা লাগিব চলো চলো প্ৰেমৰে নৈ ভুৱামে মই তোমাৰ বাবে এহানি সিং পাগল চুমা মিঠা মন বুজা 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 মোৰ মন বাপ ৰে বাপ বানপানী হোৱা বাবে আমাৰ হৈছে জিনা হাৰাম ঘৰৰ পৰা ওলাব মেলিব পৰা নাই কিন্তু তহঁতি এই সুবিধা লৈ নাও লৈ এনজয়হে কৰিছনে হয় ছাৰ হয় ঐ নাৱত বহি এইটো আমাৰ ধুনু আছে নেকি ধুনু নাই আংকুল নাৱত নাই আংকুল পুৰা ঘৰত কাপোৰ একদম লেপকেঠা লৈ পুৰা মস্তিছে শুই আছে অঁ এইজনীচোন আমাৰ নগেনৰ ছোৱালী তাই তহঁতৰ লগত যে ছাৰ তাইক অকণমান ফুৰাইছোঁ তাই বোলে আগে পিছে নাৱত উঠি পোৱা নাই ঐ ল'ৰাটো মোক অকণমান হেল্প এটা কৰি দিবি নেকি খাবলৈ ঘৰত চাউল নাই ধান কেইটামান কুটাব লাগিছিলে এতিয়া যিহে বানপানী হ'ল চাইকেলত ধান নিয়াটো সম্ভৱেই নহয় নাৱতে ধানৰ বস্তা এটা লৈ যাবি নেকি মিললৈ ছাৰ এতিয়া নোৱাৰিম দেই বেয়া নাপাব চালা পাবি ৰহ মোৰ ঘৰলৈ লিচু খাবলৈ যাবি নহয় তেতিয়া তহঁতক ৰাম খেদা দিম এনেকুৱা অলগদ্ধ ল'ৰা আগে পিছে মই ক'তো নাই দেখাও দেই এতিয়া মই পিয়াক্ষীক লৈ আহিছোঁ ফুৰাবলৈ তাইক নুফুৰাই আৰু আপোনাৰ মই ধানৰ ভাৰ মাৰিমগৈ নে বৈ আকৌ নীলা চকু জুৰি তোমাৰ ৰঙাডাল দুখন তোমাৰ খামুচীয়া কঁকাল তোমাৰ দেখি লাগে মনতে হাহাকাৰ কিয় নাহিম আয়ো কালি গোখানি মোৰ নাওখন নাইচোন মানে মোৰ ঘৰে তেজ খোৱা দুটাই লৈ গ'ল তেহেঁতক নাওখন নিনিবলৈ ক'লো তেহেঁতি মোৰ কথা নুশুনিলে দেখিছা আজি তহঁত দুটাক ঠিকছে দিম ৰাম থুকন আজি 2-3 দিন বৰষুণ দিওঁতে গোটেই বানপানী হৈ গ'ল দেই আৰু এনেকৈ দুদিনমান বৰষুণ দি থাকিবলৈ হ'লে যি দেখিছোঁ পানী গৈ ঘৰৰ ভিতৰতো সোমাবগৈ ঐ বজেন বৌ আমাৰ তেজ খোৱা দুটাক দেখিছিলি নেকি এইফালে নাওখন লৈ অহা নাই দেখা নহয় তেহেঁতি মানে নাও লৈ গ'ল নেকি এনেকুৱাতে যে ধৰি লৈ ৰাম পিতন দিবলৈ মন যায় দেই তেহেঁতি বাৰু বঠা মাৰিব পাৰিছেনে ইমান ডাঙৰ নাওখন ঐ পাৰে টিকা দাঙি যে আমাৰ হানি চিঙা পুৰা মাৰে বাৰু দে মই এইফালেকে বিচাৰি যাওঁচোন সঁচাকৈ একদম নাও চলোৱা পৰিৱেশ দেই মজা লাগিলেহেঁতেন নাও চলাই ৰ'দ দিলেও টিকা ফটা ৰ'দ দিয়ে থাকে বৰষুণ দিলেও নেৰা নেপেৰাকৈ বৰষুণ দিয়ে থাকে মুঠতে অকণো শান্তি নাই পিয়াক্ষী এতিয়া তুমি হেপী নে তোমাক পুৰা মস্তিছে ফুৰাই আনিলোঁ মই হেপী মই বহুত হেপী তোমাৰ নাৱত উঠি ইমান মজা লাগিলে
কাইলৈও যদি পানীটো নকমে এনেকৈ যদি দবা পিটা বৰষুণ দিয়ে থাকে দবা পিটা বৰষুণ দি থাকিলেতো পানী নকমিবই যদি তাৰমানে এনেকৈ থাকে তেতিয়া বাৰু আহিম নহ'লেতো আহিব নোৱাৰোঁ পানী শুকাই গ'লে কাৰণ তেতিয়া নাৱে নচলিব হ'ব ঠিক আছে বাৰু দিয়া এতিয়া আমি গৈ থাকোঁ ओ देखा है पहली बार साजन की आँखों में प्यार अब जाके आया मेरे बेचैन दिल को करार ओ टिकू टिका बाय बाय पियाकी बाय बाय काले आको आइबा वाव इमान जे ভাল লাগিলে নাওত উঠি তাকো অকণো বৰষুণত নিতিতাকে ঐ তহঁতক মোৰ নাওখন উলিয়াই নিবলৈ মানা কৰিছিলোঁ নহয় উলিয়াই আনি ইয়াত তহল দি আছহি হে আংকুল আমি মানে এনে অকণমান এনে থকাতকৈ উলিয়াই আনিলোঁ আৰু ঐ দুইটাকে মূৰতে এলাঠিহে দিম আৰু ঠেলকে হাগি যাবি কিয় উলিয়াই আনিলি মোৰ নাওখন উলিয়াই আনিবলৈ হাক দিয়াৰ পাছতো ঐ পঢ়া লগা দুইটা পলাও বৈ নকলে আংকুলে এতিয়া আমাৰ দুইটাকে খাব বৈ ঐ চালা কোনফালে গৈছ লেঙুৰ ভেঙুৰ মহা হাৰামৰ নেগুৰ ভালেই হ'ল আৰু দেই মোৰ নিজৰ ল'ৰা ছোৱালী নাই এইবোৰহে আৰু ল'ৰা ছোৱালী মোৰ চুবোৱা